নমস্কাৰ, মই আমজুল কুমাৰ দেৱ কাজিৰঙা এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আগ্ৰহ মানসপতি মই পাঠটো দিব ওলাইছোঁ আৰু নিজ সেৱাৰ পৰিসীমাত সীমিত থাকি সাম্প্ৰতিক সমাজখনিৰ গতি প্ৰকৃতি নিৰ্দয়ৰ সমল ব্যক্তি হোৱাৰ বাবে আপোনালোকক লৈ আমি গৌৰৱান্বিত। তদুপলক্ষে আজি পবিত্ৰ শিক্ষক দিৱসত কৃতবিদ্য গুৰুৰ আসনত উপবিষ্ট কৰি বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি তথা মাতৃত্বৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। মাননীয় সভাপতি মহোদয়ৰ পৰা তেখেতক সম্বৰ্ধনা প্ৰতিষ্ঠান গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। শিক্ষক তথা বিদ্যালয়ৰ উপাধ্যক্ষৰ আসন অলংকৃত কৰা শ্ৰদ্ধাৰ আব্দুল বৰা ছাৰক কৃতি শিক্ষক হিচাপে বাছনি কৰিছিলে আমাৰ বিদুষণ সমিতিয়ে। আমি শ্ৰদ্ধাৰ ছাৰক প্ৰথমতে আমাৰ সকলোৰে হৈ আমি কৃতি শিক্ষকৰ সম্ভাষণ জ্ঞাপন কৰিবলৈ ওলাইছোঁ। শ্ৰদ্ধাৰ ছাৰক এখনি চেলেঙেৰে সম্ভাষণ জনাব আমাৰ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰদ্ধাৰ শ্ৰীযুত ৰাতুল শৰ্মা ছাৰে। শ্ৰদ্ধাৰ ছাৰক মই আগুৱাই আহিলোঁ। শ্ৰদ্ধাৰ ছাৰক এখনি গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ বিদ্যালয়ৰ। ইয়াৰ পিছতেই আৰু এখনি আমাৰ শ্ৰদ্ধাৰ ছাৰক মই বাইদেউ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে মাতৃগোটৰ সদস্যা বাইদেউক অনুৰোধ জনাইছোঁ। এই বাইদেউ আছে, মই বাইদেউ হাতেৰে ৰঞ্জনা বাইদেউ এখনি নোটবুক আৰু এটি কলম প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ বিদ্যালয়ৰ আমাৰ শিক্ষক বাইদেউ সকলোৰে শিক্ষক আমাৰ কাৰণে বৰ্তমানো শিক্ষক। परम ब्रह्मा तस्मै श्री गुरुवे नमः। गुरुवे नमः। गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर। गुरु ब्रह्मा আদৰণি জনাইছে। সকলো আহি যোৱা, সকলো আহি যোৱা, একেলগে একেলগে আহা, সকলো একেলগে আহা, সকলো লৈ যোৱা, সকলো লৈ দিয়া। গৈ থাকে বোলো গুৰু ব্ৰহ্মা গুৰু একেলগে একেলগে লৈ সকলো একেলগে মহেশ্বৰ। साक्षात् परम ब्रह्मा तस्मै श्री गुरु ब्रह्मा गुरुदेव गुरु ছাত্ৰ-ছাত্ৰীসকলে সকলো এটি গছ পুলি এটি কলমেৰে শ্ৰদ্ধাৰ ছাৰ বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ সুভাষিত প্ৰদান কৰিছোঁ আৰু এই অনুষ্ঠান আমি ইমানতে সামৰিছোঁ। আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ যাবৰ কাৰণে মাননীয় সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ। একেৰে উদযাপন কৰিছোঁ, আৰম্ভ কৰিছোঁ।
সফল হৈছে আমি অনুষ্ঠানটি Thank you. Happy teachers. Clap. হ্যাপি টিচার্স ডে তোমালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে ইয়ালৈ আহি তেওঁলোকৰ মত প্ৰকাশ কৰিছে, তেওঁলোকে জীৱনী বাদ কৰিছে। তোমালোকে হয়তো নিশ্চয় শুনিছা তেওঁলোকে কেনেকৈ কৈছে, কেনেকৈ তোমালোকৰ সন্মুখত সেইসমূহ উপস্থাপন কৰিছে, তেওঁলোকে কিমান শুদ্ধকৈ কৈছে বা কি কৈছে সেইখিনি আজিৰ দিনটোত